পান কাৰ্ড আপডেট কৰিবলৈ অনলাইন পান ছাৰ্ভিচ গুগল ক্ৰমত গৈ চাৰ্চ কৰক। অনলাইন ছাৰ্ভিচ পান কাৰ্ড বুলি চাৰ্চ কৰিলে হ'ব। ইয়াতে আছে লগ ইন ৰেজিষ্টাৰ বুলি আছে, ইয়াতে গ'লে হ'ল। ইয়াতে আহি পান নাম্বাৰটো আৰু এড্ৰেছ আধাৰ নাম্বাৰটো দিলে হ'ল। এইটো হৈছে NSDL-ৰ বনোৱা পান কাৰ্ড। NSDL UTI আৰু NSDL আছে, এইটো NSDL-ৰ কাৰণে হয়। ইয়াতে আধাৰ নাম্বাৰটো দিয়ক। ইয়াতে ডেট অফ বাৰ্থৰ মাউণ্ট আৰু ইয়াৰটো চিলেক্ট কৰক। ইয়াতে I am not robot চিলেক্ট কৰক। ছাবমিট বটন ক্লিক কৰক। ইয়াতে সুধিছে আধাৰতে KYC কৰিবৰ কাৰণে কণ্টিনিউ উইথ KYC। ইয়াতে এটা OTP হ'ব, যিটো আধাৰ নাম্বাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ আছে, এইটোত OTPটো বহুৱাওক আৰু ছাবমিট কৰক। ইয়াতে 5 টকা দাtabase আহিব। ইয়াতে মোবাইল নম্বৰটো দিয়াটো আহিছে আৰু ইয়াতে ইমেইল নাই, নট এভেইলেবল। ইয়াতে ইমেইল আৰু মোবাইল নম্বৰ আপডেট কৰিব য়েছ ক্লিক কৰক। ইয়াতে মোবাইল নম্বৰ আৰু ইমেইল ID নতুনকৈ দিব পাৰিব, ইয়াতে দিয়ক মোবাইল নম্বৰ আৰু ইমেইল ID। মোবাইল নম্বৰ ইমেইল ID দি ইয়াতে ছাবমিটত ক্লিক কৰক। ইয়াতে মোবাইল নম্বৰ আৰু ইমেইল ID দুয়োটাতে OTP আহিব, OTP দুয়োটা ইয়াতে বহাই ভেলিডেটত ক্লিক কৰিলে হ'ল। ইয়াতে আধাৰত থকা ডাটাবেছখিনি দেখুৱাব। ইয়াতে নেক্সটত ক্লিক কৰিলে হ'ল। কণ্টিনিউ এণ্ড ছেভ ইন।
আৰু ইয়াতে এটা একনলেজমেণ্ট নাম্বাৰ আহিব, এইটো ছেভ কৰি ৰাখিলে স্ক্ৰীনশ্বট মাৰিলে হ'ব, নহ'লে মেইল এটা পঠাব, ইমেইল যোগে